Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলোৰে ভালেই চাগে আৰু এতিয়া আবেলি 4:30 বাজিলে আৰু মই আজি বিশেষ ভিডিও এটা অকমানকে আপোনালোকলে দেখুৱাম বুলি ভাবিলো ভিডিওটো কাৰণ মই যিগৰাকী খুৰী ঘৰত ভাড়া থাকো সেই খুৰী গৰাকীয়ে ইমানে ফুল ভাল পায় বহুত ভাল পায় সদায় নতুন নতুন সৃষ্টি গতিকে মই অকণমান ফুলনিখন দেখুৱাই দিওঁ আপোনালোকক এয়া হ'ল খুৰীৰ ফুলনি আৰু এই গৰাকী খুৰী আমাৰ মোৰ অৱস্থা একো নহয় ঘৰতে আছে আৰু এই গৰাকী খুৰী ঘৰতে মই ভাড়া থাকো আৰু দেখিছেনে বাৰু এইবোৰ কেনেকুৱা ধৰণৰ খুব ধুনীয়া ধুনীয়া ফুল লগাইছে খুৰী আপুনি ফুল যে ইমান ভাল পায় ফুলতে সদায় ব্যস্ত হৈ থাকে সদায় নতুন নতুন সৃষ্টি ফুলৰ কালাৰ দেখিছেনে এজোপা কি ধুনীয়া ফুল এজোপা কি দিয়ে আপুনি খুৰী এয়া ফুলত সাৰ গোবৰ সাৰ দিওঁ আকৌ ইফালে এইটো এই কেঁচু সাৰো আনো নাৰিকলৰ হেৰি এইটো কি বুলি কয় ৰ'বা মনতে নাথাকে নহয় কিছুমান নাথাকে সাৰ দিওঁ খুব যত্ন কৰে দেই খুৰীয়ে ফুল পাহৰি থকা হয় বাৰু এইবোৰ কক'পিট ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মানে ফুলতে আৰু ব্যস্ত খুব ভাল পায় ফুল ভাল পোৱা এইখিনি দিয়া খুৰীগৰাকীয়ে হ'ল আমাৰ এইগৰাকী খুৰী আৰু বৰ ভাল লাগে খুৰীক মৰম চেনেহ বহুত কৰে থাকিও ভাল লাগে খুৰীহঁতৰ ঘৰত এইখিনি ফুল লগাইছে ফুলখিনি ছিজনত লগোৱা যে ন এতিয়া অকণমান হেৰি হ'বলৈ ধৰিছে বেয়া হৈছেগৈ আৰু লাহে লাহে এইখিনিও জকমকাই আছে চাৰিওফালে মানে আৰু ফুলেই ফুল জকমকাই থাকে বৃন্দাবনৰ নিচিনা যেনিয়ে চাব তেনিয়ে ফুলেই দেখিব আৰু সকলোফালে ফুলেই আপুনি একদম ছোৱালীৰ পৰাই ফুল ভাল পায় ন খুৰী ফুলটো মানে মই এটা মনৰ খোৰাক বুলিয়ে ধৰি লওঁ হয় যে মনটোৰ কাৰণে এটা ডাঙৰ মোৰ খোৰাক তাৰমানে ভিটামিন আৰু দেহৰ ভিটামিন তাৰমানে বুজি পালানে হয় হয় এনেকৈ মই বাগানত থকাৰ পৰা ফুল হেৰি আপুনি বাগানত আছিলে ন আগতে বাগানত থকাৰ পৰা ফুলৰ খেতি তেতিয়াৰ পৰা ফুলত লাগে এনেকেই এটা মানি প্লাণ্ট টাবত থৈছে গোসাঁই ঘৰখনো খুব ধুনীয়াকৈ সজাই থৈছে এয়া আৰু এইজনী টিকলি আমাৰ ওচৰৰে ভাড়াতীয়া তাইও খুব মৰম লগা ছোৱালী হাই কোৱা গৰি হাই কৈ দিয়া গৰি কৈ দিয়া হাই কৈ দিয়া কোৱা এনে কয় তাই এতিয়া লাজ কৰিছে আৰু মোৰ এজনী লগৰে বা টিচাৰনি তাই এইফালে সকলোফালে এইটো ফগ গৰি দেউতাক এয়া মেডাম নহয় আজি নহয় এইখিনিও দেখুৱাই দিওঁ অকণমান ফুলত পানী দি আছে ন গৰি দিছিলা পানী দি আছিলা এই কিজোপা মই খুৰী পাই লোৱা ফুল দেই এয়া হৈছেগৈ আৰু ধুনীয়াকৈ এজোপা মানি প্লাণ্ট খোৱা হৈছে এইখিনি গতিকে এইখনে খুৰীৰ ফুলনি দেখুৱালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল পালে কমেণ্টত জনাব কমেণ্ট এটা কৰিলে ভাল লাগিব
আছে দেই, কেইবা প্ৰকাৰৰ প্ৰজাতি আছে। এইটো মানি প্লাণ্টৰ পাতো বেলেগ আৰু এটা আছে সৰু টাইপৰ। এনেকুৱাই আপোনাৰ দুটা বেলেগ কালাৰ, কিন্তু এইটো খুব ধুনীয়া লাগে। আৰু এটা মই ঘৰৰ পৰা আনিছিলোঁ, এইটো পাতো বেলেগ, কিন্তু ভাল লাগে বেছিকৈ এইটো মানি প্লাণ্টহে। মই ইয়াৰ পৰা এটুকুৰা ৰুইছোঁ, ধুনীয়া হৈছে বাৰু। সেয়া এইটো বাচিছে, ঘূৰি পাই লোৱা এইটো মানি প্লাণ্ট ধুনীয়াকৈ বাচিছে। আৰু দেখোন চাৰিওফালে ফুলৰ টাবেই টাব। এইফালেও ৰুইছে এয়া। গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে, ভাল পালে কমেণ্ট এটা কৰি জনালে ভাল পাম। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু আজিলৈ আহোঁ, বাই বাই। এইজোপা বৰ ধুনীয়া। আৰু এইফালে বি জলকীয়াজোপা ৰুইছে দেই খুৰীয়ে, একদম পূৰা লাগিছে। দেখিছে, খেতিত মানে খুব চখ, ফুলত হওক খেতিত হওক। খেতিও ভাল লাগে বাৰু, মানুহৰ মৰমো কৰে খুৰীয়ে। এজোপা জলকীয়া, এজোপা জলকীয়া ৰুইছে, এজোপা জলকীয়া, এজোপা বগা জলকীয়া।